নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছক দুবু নদুবোৰ মাজত থকা এই ৰঙা বেলিটিয়ে যেন কিবা এটা বাৰ্তা দিব বিচাৰি আছে যে সূৰ্যৰ দৰে যদি প্ৰখৰ হোৱা হয় নিশ্চয়কৈ ডুবি হ'লেও আকৌ পুনৰ ওলাবহিয়ে লাগিব। এয়াই যেন প্ৰকৃতিৰ নিয়ম। আৰু মই মহম্মদ মতিজালি আপোনালোকক আজি লৈ যাবলৈ ইচ্ছা কৰি আছোঁ ৰাজীৱ ককাই দেউৰ স্থলীলৈকে। আহক সকলোকে। ভিৰ হোৱাৰ বাবে এটা বেলেগ কথাই আমি লাখতকৈ অত্যাধিক মানুহৰ সমাগম হোৱা দেখা পোৱা গৈ আছে বৰ্তমান। সঁচাকৈ আজি আপোনালোককো ধন্যবাদ থাকিল শ্ৰদ্ধাঞ্জলিৰ বাবে আহিছে। ক'ৰ পৰা আহিছে আপোনালোকে? আমি শদিয়াই তেলিকলা গাঁও। শদিয়া তেলিকলা। সঁচাকৈ মানে এই মৰম চেনেহ পাব লাগিব। এই মৰম চেনেহ ৰাজীৱ শদিয়া ককাইদেউ যি পাইছে এয়া হয়তো বা অসমৰ কপালো নাথাকিব পাৰে তেনেকুৱা। এয়া মৰম চেনেহ এই যাত্ৰা এয়াই লাষ্ট হৈছে আৰু আমি নিশ্চয় তাকে মানে ভাবিছোঁ যে উপৰিপুষ পটলটোত মৰি গ'ল প্ৰভু এনেকুৱাবিলাক দেখা নাছিল যে আমাৰ জীৱনত পায়। তেওঁ জীৱৰ য'ত আছেগৈ তাত সদ্গতি পায় তেওঁ কামনা কৰিছোঁ। নিশ্চয় তেখেতৰ আত্মাই শান্তি পাওক তাৰে কামনাৰে। নাই একেবাৰে নাইকিয়া হৈ থাকিল। ঘৰৰ পৰা সকাহ সন্ধাকে আহিলোঁ, লৈ আহিবলৈ পাহৰি থাকিলোঁ। অনলাইন নাই আকৌ উঠাই দিয়ক অকণমান দাদা। এই আমাৰ ৰাইজসকলক চাওক। আপোনাৰ ক'ৰ পৰা আহিছে দা? অৰুণাচল চাংলাঙৰ পৰা আহিছে। চাওক এয়াই মৰম নহয় জানো? ৰাজীৱ শদিয়া ককাইদেউৰ বাবে এয়া অগাধ মৰম চেনেহ ৰাইজৰ দেখা পাইছোঁ। আপোনালোকে চাওক খুব বৃহৎ এই আপোনাৰ অমৰত্ব পোৱা ইয়াকেই বুলি কোৱা হয়। এয়াই অমৰ হয়নে? গতিকে এই বিস্তৃত অঞ্চলটোত জনসমুদ্ৰলৈ পৰিণত হৈছে। গতিকে চাওক আপোনালোকক মই একচুৱেলি মৰমৰ বন্ধুবৰ্গ আপোনালোকে ইমান পৰলৈকে সঁচাকৈ তেখেতৰ মৰম চেনেহ থকাৰ বাবেই বোধ কৰোঁ ভিডিঅ'টো আপোনালোকে দীঘলীয়াকৈ হ'লেও চাই আছে। অতিমাত্ৰা দীঘলীয়া হ'লে আপোনালোকে আমনি পাব বুলি অকণমান খৰখেদাকৈ স্পীড কৰি দিলোঁ। তাৰ বাবে কোটি মাৰ্জনা যদি হয় ক্ষমা বিচাৰিছোঁ আপোনালোকক। উপায় নাই। খাব পাৰি নি? কি নগৰ যুৱক সংঘৰ সৌজন্যত আপোনালোকৰ এই আপুনি আগুৱাই যাওক। গতিকে আপোনালোকে দেখিবলৈ পাইছে
সোণপুৰা বিল যুৱক সংঘ, এনেকৈ বিভিন্ন ধৰণৰ যুৱক সংঘৰ দ্বাৰা আপোনাৰ ডিব্ৰু গাঁও যুৱক সংঘ। গতিকে ৰাজীৱ শদিয়া ককাইদেউৰ এই যি মৰম চেনেহ, এই মৰম চেনেহ আৰু দুনাই মানে আপোনাৰ অন্য এজনৰ কপালত যেন হ'ব, সেয়া অনুভৱৰ বাহিৰত। লৈ লওক ভাতখিনি, লৈ লওক পটককৈ, তাৰপাছত কৰি থাকিব। এয়া মানে আপোনাৰ খোৱা বোৱাৰ ব্যৱস্থা কৰি থকা হৈছে। এইদৰে প্ৰত্যেকটো কাউণ্টাৰত ধুনীয়াকৈ আপোনাৰ এটা শৃংখলাবদ্ধভাৱে কৰা হৈছে। গতিকে এয়া ৰাইজৰ মৰম চেনেহ। গতিকে ৰাজীৱ শদিয়াৰ ককাইদেউৰ আত্মা যাতে শান্তি পাওক, তাৰেই একমাত্ৰ কামনা কৰিলোঁ। গতিকে তেনেদৰে দেখুৱালোঁ আপোনাৰ গোটেই ব্যৱস্থাপনাবিলাক খুব ধুনীয়াকৈ তেওঁলোকৰ সহযোগত কৰা হৈছে। এইখিনি কথাই আপোনালোকক ইয়াৰ মাজেদি ক'ব খুজিছোঁ। এই গোটেইখিনি লোক যিখিনি এই মৰম চেনেহৰ মাজত থকা এই ভাতৃত্ববোধৰ খাতিৰত হয়তোবা আজি উপস্থিত হ'লোহি। ধন্যবাদ। এয়া ৰাজীৱ শদিয়া ককাই জীৱনত যিবিলাক বস্তু তেওঁ বাদ্যযন্ত্ৰই হওক, চাৰ্টিফিকেটছ হওক, যিবিলাক আহৰণ কৰিছিল বা সংগ্ৰহ কৰিছিল, আছিল তেওঁৰ ওচৰত, সেইখিনি সংগ্ৰহালয় হিচাপে ইয়াত মুকলি কৰি দিয়া হৈছে। গতিকে এয়া দেখুৱালোঁ। আৰু কিছু নাতি দূৰত আমি তেখেতৰ সমাধিস্থল, সেই সমাধিস্থলো আছে। এয়া চব গণ স্বাক্ষৰ। এইখনেই হৈছে আপোনাৰ গণ স্বাক্ষৰ পত্ৰ। ইয়াৰ আগতে মই কেতিয়াও দেখুওৱা নাই এনেকুৱা বিশাল সদৃশ্য গণ স্বাক্ষৰ পত্ৰ। আৰু ইয়াতে ময়ো নিজৰ হস্তাক্ষৰ কৰিছোঁ। আৰু আহক আগলৈ আপোনালোকক এয়া খুব কম সময়ৰ ভিতৰতে তৈয়াৰ কৰি ওলোৱা তেখেতৰ সমাধিস্থল। সঁচাকৈ খুব অন্তৰখন দুখ বেদনাৰে বিভোৰ হৈ পৰিছে। এয়া চাওক, অগণন জনতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছেহি তেখেতৰ সমাধিস্থলত। আপোনালোকে যদি ভিডিঅ'টো চাইছে, লাইক নকৰিলেও হ'ব। মই লাইকৰ বাবে আপোনালোকক আজি নকওঁ, মাত্ৰ শ্বেয়াৰ কৰিবলৈ ক'ম। কাৰণ যিসকল লোকে বৰ্তমানলৈকে এই ভিডিঅ'টো পোৱা নাই বা দেখা পোৱা নাই, বা আপোনালোকৰ অন্যান্য বন্ধুবৰ্গসকলে যাতে চাব পৰাকৈ সুবিধা যাতে কৰি দিয়ে যেন, আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ যাতে কৰিব পাৰে, তাৰে কামনাৰে আপোনালোকৰ পৰা ময়ো বিদায় মাগিছোঁ। ধন্যবাদ থাকিল ভিডিঅ'টো চোৱালৈকে আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। প্ৰচেষ্টা কৰোঁ।